नेशनेल पार्क सिकना जोहोलाव बिनि खोलाहा थानाय गासैबो जोंनि फरेस्टनि हानि जेंनाखौ जों फोजोबनो थाखाय सांग्रां जाबाय आरो बिनिनो दिनै जागायजेननाय लाइमुथि आरो दावराय गाबनायाव जोङो 862 नखरनि हानि पाट्टाखौ दिनै जों बा टाइटेल सार्टिफिकेट दिनै जों रानजेननो थाखाय स्टार्ट खालामबाय बिटिसिआव बे बावैसोनि गेजेराव जोङो 14,000 मानसिनो हानि पाट्टा फरेस्ट एरियायाव जोङो हानि पाट्टा होगोन आरो इसोरा जुदि मोजाङै मोजां लाखियोब्ला साफ्रोमबो जाथि जनगोष्ठियानो जोंनि सरकारनि सांग्रांथि होनाय बायदि हानि मोनथायखौ मोननो थाखाय आवगायबोयोब्ला जोङो गासै 47,000 रेभिनिउ डिपार्टमेन्टनि हानि जेंनाखौ जों फोजोबनो नागिरदों दिनै जोंनि आखायाव 15,000 रेभिनिउनि हानि जेंना जोबनायनि थाखाय रेडि जाना दं दिनैबो फ्राय 6,000-7,000 मानसिनि हानि जेंनानि जायफोरा माने मियादि मोननो गोनां बिनि माबाखौ जों दिनै एप्रुभ खालामगोन जोंनि सरकारा जोंनि माननीय चिफ प्रमद बर' बिथांनि दैदेननायाव गतिके हानि जेंनाफोरखौ फोजोबनायानो जोंनि गुबै थांखि बिटिसिआव गोबां बर'जों लोगोसे गोबां जाथि जनगोष्ठि हानि जेंनाजों भुगिना दङ बिनिफ्राय जों माबोरै मुक्त खालामनाय बेनि खामानिखौ जों मावगासिनो दं चिफ प्रमद बर' डांगरिया नेतृत्व आमी सेकेंड फेज हिसाबत टोटेल आमार 5খন जिल्लार 14,000 फरेस्ट অঞ্চলৰ গাঁও মানে পৰিয়ালক আমি মাটি পাট্টা দিয়াৰ আজি ষ্টাৰ্ট কৰিছো আজি আমি দিবলৈ সক্ষম হৈছো 862 হাউসৰ টোটেল চিৰাং জিলাৰ আমাৰ 117টা গাঁও হ'ব অহা 21 তাৰিখেও আমাৰ কি কয় নিচিমাত আমাৰ মাটিৰ পাট্টা আমি বিতৰণ কৰিম ভাল লাগিছে তাৰ বাহিৰেও আপোনালোকক জনাই সুখী হৈছে যে অহা আমাৰ 25 তাৰিখৰ ভিতৰত আমি 15,000 পৰা 17,000 ৰেভিনিউ এৰিয়াত মাটিৰ পাট্টা দিবলৈ গৈ আছো প্ৰত্যেক ব্যক্তিক আমি মিনিমাম মেক্সিমাম 1 বিঘাকে আমি দিয়াৰ কাৰণে প্ৰস্তুতি হৈ আছো আজি ইয়াৰে 6,000 মানুহৰ মাটিৰ পাট্টা আমাৰ ডিপাৰ্টমেণ্টেলি আমি এপ্ৰুভ কৰিম গতিকে বিটিচিত যদি ঈশ্বৰে ভালে ভালে ৰাখে আৰু আপোনালোকৰ মাধ্যমেৰে প্ৰচাৰটো যদি আমি সকলো জাতি জনগোষ্ঠী 35 লাখ ভাৰতীয় নাগৰিকক যদি আমি কি কয় পঞ্চাব পাৰো আমি আশা কৰিছো নহয় হলেও 65,000 মানুহৰ মাটিৰ পাট্টা আমি এই জুলাই লাষ্টৰ পৰা আগষ্টৰ 10 তাৰিখৰ ভিতৰত আমি দিবলৈ সক্ষম হ'ম এটা প্ৰশ্ন আছে যে সমান্তৰালভাৱে আগামী মুখ্যমন্ত্ৰীৰ লগত বনাঞ্চলত খালী কৰা চলোৱা হৈছে আকৌ বিটিআৰত বনাঞ্চলত ভূমিহীন লোকক ভূমি চাওক এনে অসম আৰু অসম পাৰ্ট আৰু বিটিআৰ পাৰ্টৰ মাজত পাৰ্থক্য আছে বিটিআৰটো কমপ্লিটলি ট্ৰান্সফাৰ সাবজেক্ট আৰু আমাৰ ভাৰত চৰকাৰে 2006 চনৰ ফৰেষ্ট ডুৱেলাৰ এক্টৰ যে আমাৰ ৰুল আছে এই ৰুলৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ফৰেষ্ট ডুৱেলাৰ এক যিসকল ট্ৰাইবেল সকল আছে তেওঁলোকে প্ৰায় 25 বছৰতকৈ বেছি বসবাস কৰা ইয়াত আছে যিসকল আমি ট্ৰাইবেল সকলক ইজিলি দিবলৈ সক্ষম হৈছো আৰু যত আমাৰ নন ট্ৰাইবেল সকলে আদাৰ ফৰেষ্ট ডুৱেলাৰ সকল আছে তেওঁলোকক এনে থাৰ্ড জেনেৰেশ্যনৰ লাগে তেওঁলোকৰো হ'বলৈ আৰু বেছি সময়ৰ প্ৰয়োজন নাই কাৰোবাৰ 5 বছৰ কাৰোবাৰ 3 বছৰ কাৰোবাৰ 2 বছৰ মই বিশ্বাস কৰো অসম চৰকাৰে যত ইলেকশ্যন কৰিছে সেইটো মোৰ সম্ভৱ যিসকল মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট ইয়াত থাকে নহয় ৰিজাৰ্ভ ফৰেষ্টত হ'ব পাৰে যিয়ে নহওক অসমত কি হৈছে কি হোৱা নাই এইটো আমাৰ কথা নহয় আমাৰ মেইন উদ্দেশ্যটো হ'ল বিটিচি থকা 35,84,000 মানুহক মাটিৰ সমস্যাৰ পৰা ভূমিহীনৰ পৰা উদ্ধাৰ কৰা তাকে লৈ পেলাই আমি আজিলৈকে 3,25,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছো আশা কৰো যদি ঈশ্বৰে ভালে ভালে ৰাখে বিটিচি থকা সকলো ভাৰতীয় নাগৰিক যিসকল বনাফাইড চিটিজেন অফ বিটিচি আমি সকলোৰে মাটিৰ সমস্যা কৰিবলৈ সমাধান কৰিম